So hey guys, good afternoon. মোৰ নাম বিশ্বকৰ্মা বৰা আৰু বৰ্তমান মই আছোঁ মৰিগাঁও মই আহিছিলোঁ ডিটি অফিচৰ কাম এটাত। ডিটি অফিচৰ কামটো আজি কমপ্লিট নহ'ল, অলপ চলপ হ'ল কিন্তু কমপ্লিট নহ'ল, কাইলৈ আকৌ আহিব লাগিব। চ' বৰ্তমান মই আৰু মোৰ লগৰ এটা আহিছোঁ, ৰিকি, সি আছে, ঠাই আছে। আমি এতিয়া মই ভাবিলোঁ মৰিগাঁও আহিলোঁ যেতিয়া বহুতে মোক সুধি আছিল যে চনকাত তুমি কেম্পিং কৰিব গৈছিলা, তাৰ ক'ত কেম্পিং কৰিছিলা, কিমান টকা পৰিছিলে, কিমান কি ক'ত যাম, কোনফালে যাম আৰু কোনটো কেম্প ভাল হয়, নম্বৰ আছে নেকি। মই বহুতকে দিছোঁ, বহুতকে গোটেইখিনি দেখাই দিছোঁ, কিন্তু ভাবিছোঁ এতিয়া আৰু সুধি আছে যেতিয়া মই ভাবিছোঁ মৰিগাঁও ইমান দূৰ আহিছোঁ যেতিয়া ইয়াৰ পৰা চনকা আৰু বেছি দূৰ নহয়, ভাবিছোঁ চনকা গৈ পেলাই চনকা ভিলেজত আকৌ এবাৰ আপোনালোকক ভালকৈ ডিটেইলত দেখাই দিওঁ আপুনি কোনফালেদি যাব লাগিব আৰু ক'ত কেম্পিং কৰিব, ক'ত বেষ্ট হ'ব আৰু ক'ত কিমান দাম, ক'ত আৰু আপোনাৰ থকাৰ কাৰণে ভাল হ'ব, ক'ত সুবিধা বেছি, গোটেইখিনি আপোনাক দেখাই দিম। চ' ব্লগটো লাষ্টলৈকে চাই থাকক আৰু অহা কৰিলেও এনজয় কৰিব। বৰ্তমান মই আছোঁ মৰিগাঁৱৰ সৰু ৰেষ্টুৰেণ্ট এখন ভিতৰত আৰু ইয়াতে এতিয়া ৰিকিয়ে মই খাই আছোঁ, ৰিকিয়ে খাই আছে আৰু এতিয়া মোৰ খানা। চ' এতিয়া বাই, আমি খাই লওঁ। অ'কে, চ' এতিয়া আমি যাব ওলালোঁ, খাই কৈ হৈ গ'ল, ৰিকিৰো হ'ল খাই হৈ গ'ল। তো এতিয়া বেক চাইডে আছে নগাঁও আৰু আমি এতিয়া আপুনি নগাঁৱৰ পৰা আহি পেলাই বা য'ৰ পৰাই নহওক মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা এতিয়া এইটো ফ্ৰণ্টত আছে গুৱাহাটী ৰোড, আপুনি গুৱাহাটী নাৰেংগী ৰোডত যাব লাগিব আৰু নাৰেংগী ৰোডত গৈ পেলাই কোনফালে সোমাব লাগিব মই আপোনাক দেখাই যাম। চ' ভিডিঅ'টো চাই থাকক। মৰিগাঁৱৰ পৰা আপুনি আহি এইফালে ৰাইট চাইডে সোমাই যাব লাগিব। জেগাকণ চাই লওক ভালকৈ, সন্মুখত দলং এখন আছে আৰু মাজত এইটো এটা পিলাৰ আছে, তাৰ পৰা ৰাইট চাইডে আপুনি সোমাই যাব আৰু ইয়াৰ পৰা আপুনি একদম চিধা গ'লে পবিতৰা। এতিয়া আমি পবিতৰা ফৰেষ্ট এৰিয়া পালোহি। পবিতৰা ফৰেষ্ট এৰিয়া কাজিৰঙা যেনেকৈ মেইন ৰাস্তা দি গ'লে আপুনি দেখে তাত গড়, হাতী বা হৰিণা চৰি থাকে, তেনেকৈ আপুনি ইয়াতো পবিতৰাত দেখিব গৰু, ছাগলী আৰু মাজে মাজে মানুহো চৰি থকা দেখিব। চ' এতিয়া আমি আহি পাই পবিতৰা অভয়াৰণ্যত সোমাই আহিলোঁ আৰু পবিতৰা অভয়াৰণ্য আপোনাক দেখাওঁ আমি কোনফালে যাব লাগিব। এতিয়া এইকণ জেগাত আপুনি ভুল নকৰিব, যিহেতু আমি ফাৰ্ষ্ট যাওঁতে এইকণ জেগাত ভুল কৰিছিলোঁ। দেখাই দিওঁ কোনফালে যাব লাগে, চাই লওক। এইফালে গ'লে আপোনাৰ পবিতৰা হ'ব, পবিতৰা যদি চাব আহে পবিতৰা অভয়াৰণ্য তেন্তে এইফালে যাব লাগিব। আৰু এয়া চাওক, আপোনাৰ চাইনবৰ্ডত দেখাইছোঁ, এয়া চাওক চাইনবৰ্ড লিখা আছে পবিতৰা অভয়াৰণ্য ইয়াৰ পৰা 2 কিলোমিটাৰ এইফালে। আৰু আপুনি যদি চনকা ভেলী আহিছে, চনকা কেম্পিং কৰিব যায়, তেন্তে আপুনি যাব লাগিব আপোনাৰ ৰাইট চাইডে। চ' ব'লক এতিয়া আমি পবিতৰা বেলেগ এদিন আহিম, এতিয়া আমি যাওঁ চনকা ভেলী। এতিয়া সোমাব লাগিব আমি এইফালে ৰাইট চাইডে। ইয়াত আপোনাৰ চনকা কেম্প লিখা আছে আৰু আপুনি যদি গুৱাহাটীৰ ফালৰ পৰা আহে তেন্তে আপোনাৰ এইফালৰ পৰা পৰিব, নাৰেংগী হৈ যদি আহে গুৱাহাটী হৈ তেন্তে এইফালৰ পৰা আহি পেলাই এইফালে আপুনি পবিতৰা পাবগৈ নালাগে, আপুনি লেফ্ট চাইডে এইফালে সোমাই যাব লাগিব, এইফালে যায় আপোনাৰ চনকা ভিলেজ। আৰু ইয়াতে আপোনাৰ চাইনবৰ্ড এৰিয়া আছে, আপোনাৰ দেখিবই। ইয়াত দলংখন ভাগা দেখি আপুনি চিন্তা নকৰিব যে গাড়ী বাইক কেনেকৈ আনিম। কাষেদি আৰু এটা ভাল ৰাস্তা আছে, সেইফালেদি গাড়ী আপোনাৰ আৰামত আনিব পাৰিব, বাইকো নিব পাৰিব। ৰাইডাৰ মানুহ ন গাড়ীখনে আমাৰ অকণমানৰ পৰা মাৰা নাই বা কি ক'ম আৰু সেই ভগৱান। আপুনিও আহিলে ইয়াত লাহে লাহে গাড়ী চলাব, যিহেতু ৰাস্তা ঠেক হয়। চ' আমি আহি পেলাই এতিয়া ফাৰ্ষ্ট এটা কেম্প চাইট পাইছোঁহি, যোনটো হয় আপোনাৰ ডলফিন ইক' কেম্প পাইছোঁহি। আৰু ইয়াতে আপুনি যোনটো আপোনাৰ টিকেট কাটিব লাগে, আপুনি আহোঁতে আমি টিকেট কাটিছোঁ। আপোনাৰ বাইকৰ কাৰণে হ'ব 20 টকা আৰু যদি গাড়ী লৈ আহে তেন্তে গাড়ীৰ কাৰণে হ'ব আপোনাৰ 100 টকা। আৰু টিকেট কৰাৰ পিছত আপুনি ইয়াতে আহি পেলাই য'তে পাৰ্কিং কৰে আপোনাৰ চব পাৰ্কিং ফেচিলিটি ফ্ৰী দিব, সিহঁতে চবতে পাৰ্কিং কৰিব পাৰিব আৰু আপোনাৰ চিকিউৰিটি পাব। আৰু যিহেতু সেইটো কাৰণে সিহঁতে টিকেট কাটাইছে। চ' এইটো হ'ল ডলফিন ইক' কেম্পৰ। আপোনাৰ ইয়াত লিখা আছে আপুনি নাইট ষ্টে কৰিব পাৰিব, ৰিভাৰ ক্ৰচিং কৰিব পাৰিব, তাৰপিছতে হৰ্চ ৰাইডিং কৰিব পাৰিব আৰু আপুনি ইথেনিক ফুড, এই গোটেইকেইটা আপুনি ইয়াতে পাব। আৰু এইটো হ'ল আপোনাৰ আহিয়ে ফাৰ্ষ্ট ৰাইট চাইডে এইটো হয় ডলফিন ইক' কেম্প। এয়া So here I am again in Sonaka Valley, sorry Sonaka Village. আৰু এয়া চাওক, মোৰ
চাৰিফাৰৰ চনকা ভিলেজ। আৰু ইয়াত মই এগেইন বুলি কৈছোঁ কাৰণ মই ইয়াত এতিয়ালৈকে এইবাৰ সৈতে 5 নম্বৰ বাৰ, আৰু এইটো মাহতে মই এতিয়ালৈকে 3বাৰ আহিলোঁ। এই মাহতে এইটো মোৰ 3 নম্বৰ বাৰ ছেইম মাহত, আৰু চৰি এইটো মাহতে মোৰ 4 নম্বৰ বাৰ, 3 নম্বৰ বাৰ হয় মোৰটো মাহত 4 নম্বৰ বাৰ হৈছে এইটো এবাৰ, আৰু আগতে এবাৰ আহিছিলোঁ। আৰু ইয়াতে আপোনাৰ চব কেম্পিং জেগা বহুত আছে আপোনাৰ, আৰু আপোনাক মই দেখাওঁ ইয়াতে চাওক ক'ত কেম্পিংবিলাক আছে। আপুনি ইয়াতে কেম্পিং কৰিব পাৰে, এইটো এটা কেম্পিং ছাইট হয়। আৰু তাৰ আগত আপোনাৰ ব্লু নেট আছে, গ্ৰীণ কালাৰ নেট আছে, তাৰ আগত এটা ছাইড হয়, আৰু তাৰ আগতো আছে আপোনাৰ চব ৰিজৰ্ট টাইপৰ চব বেলেগ হৈ আছে কেম্পিংবিলাক। আৰু আপুনি ক'ত থাকিলে কিমান প্ৰাইচ পৰিব আৰু আপোনাৰ কি ফেচিলিটি দিব আপোনাক মই গোটেইখিনি দেখাম। আপোনাক মই সিহঁতক সুধি পেলাই আপোনাক ক'ম, আৰু প্ৰতিটো কেম্পৰে আপোনাৰ মেনেজাৰজনৰ বা তাৰ কাৰোবাৰ এজনৰ আপোনাক নম্বৰটো দি দিম মোৰ ডেছক্ৰিপশ্যনত, আৰু তাৰ পৰা আপুনি ফোন কৰি কণ্টেক্ট কৰি যেতিয়া আহিব বিচাৰে আহিব পাৰে। আৰু তাৰ লগতে আৰু চনকা ভিলেজ এটা বহুত ধুনীয়া পিকনিক স্পট হয়। আজিও ইয়াত বহুত মানুহে পিকনিক খাব আহিছে। আৰু আপুনি যদি জানুৱাৰী মাহত নিউ ইয়েৰত পিকনিক প্লেনিং কৰি আছে তেন্তে চনকা ভিলেজ আপোনাৰ কাৰণে এটা বেষ্ট অপশ্যন হয়, বহুত ভাল অপশ্যন হয় চনকা ভিলেজত। আমিও যোৱা নেক্সট ছানডে ইয়াতে পিকনিক কৰি গৈছোঁ, মই আৰু মোৰ কলেজৰ ফ্ৰেণ্ডকেইটা মানে বহুত ধুনীয়া লাগিছে। সেইদিনাখন মই ব্লগ কৰিব নোৱাৰিলোঁ, আৰু সেইদিনাখন মোৰ লগৰ এটাই ব্লগ কৰিলে বিশাল দত্ত, ময়ো আছোঁ ব্লগটোত একেলগে, আৰু মই ডেছক্ৰিপশ্যনত দি দিম, আপুনি ব্লগটো চাব কেনেকুৱা হ'ল, আৰু তাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ব'লক এতিয়া আপোনাক মই কেম্প ছাইটবিলাকৰ দামবিলাক প্ৰাইচবিলাক সুধি কৈ আছোঁ কাৰ কিমান হয়। আৰু তাৰ লগতে মই আৰু এটা বস্তু দেখাম, আপুনি চনকা ভিলেজত আহিলে আপুনি ইয়াত কি কৰিব পাৰিব, কেম্পিংটো কৰিব পাৰিব, তাৰ লগতে আৰু এক্সট্ৰা কি আছে আপোনাৰ স্পৰ্টছ হয়, আৰু স্পৰ্টছ চাম কি আছে। আৰু তাৰ লগতে মই আৰু এটা বস্তু দেখাম, আৰু আপোনাৰ ইয়াতে ছানছেট বহুত ধুনীয়া হয়। মই আৰু আগৰ ভিডিঅ'তে দিছিলোঁ ছানছেট, আপোনাৰ ছানছেট হ'ব আৰু এতিয়া চাওক বেছি টাইম নাইকিয়া। আৰু আপোনাক মই দেখাম আপুনি চনকা ভিলেজত আহিলে কোনখন জেগাত গ'লে কোনখন জেগাৰ পৰা আপুনি চবতকৈ ধুনীয়া ছানছেট এনজয় কৰিব পাৰিব। ছানছেট চবতকৈ ধুনীয়া হয়। চ' ব'লক। চ' এতিয়া আমি ফাৰ্ষ্ট ৰিজৰ্টত আহিছোঁ, এইখনত ইয়াতে এইবিলাক কেম্প লাগি আছে আমি চাব পাৰি, ইয়াতে সুধিম প্ৰাইচবিলাক কিমান হয় কেম্পত। ব'লক। বৰ্তমান মই যোনটো কেম্পৰ পৰা আহিলোঁ মোৰ বেক চাইডে আছে, আপোনাক অলপ আগত ভিডিঅ'ত দেখাইছিলোঁ অকণমানকৈ। এইটোৰ নাম হ'ল মহাবাহু কেম্প ছাইট, আৰু মহাবাহু কেম্প ছাইটত আপোনাৰ পাৰ নাইট ষ্টে হ'ল 1 পাৰ্চন 1300 টকা। 1300 টকাত বেগেতে যাব লাগে কাৰণ আপোনাৰ ছানছেট হ'ব এতিয়া। আপোনাক মই বেষ্ট ছানছেটৰ স্পটটো দেখামগৈ। আৰু মহাবাহু কেম্প ছাইটত আপোনাৰ পাৰ নাইট একজন মানুহৰ হ'ল 1300 টকা। 1300 টকাত আপুনি টেণ্ট এটা পাব থাকিবৰ কাৰণে, ডিনাৰ পাব, ব্ৰেকফাষ্ট পাব, প্লাছ আপুনি বনফায়াৰ পাব। আৰু মই আৰু এটা কথা সুধিছিলোঁ যে যদি আমি যদি নিজৰ ফালৰ পৰা টেণ্ট লৈ আহোঁ, মোৰ লগৰ কেইটামান সুধি আছিল যে আমি টেণ্ট লৈ যাম তেতিয়া কিমান পৰিব। তুমি যদি নিজৰ টেণ্ট লৈ আহা তেন্তে তোমাৰ টেণ্টটো লগাবৰ কাৰণে 500 টকা দিব লাগিব, আৰু প্লাছ ডিনাৰ আৰু ব্ৰেকফাষ্টৰ কাৰণে এক্সট্ৰাকৈ 300 দিব লাগিব। মানে তুমি 800 টকা দিলে নিজৰ টেণ্ট লৈ আহি লগাই থাকিব পাৰিবা। এজনতে 800, দুজন আহিলে 1600 হ'ব। আৰু এটা টেণ্টত মই আহিছিলোঁ সিদিনাখন, আপোনাৰ মই গোটেই ডিটেইলছখিনি জানোৱে কৈ দিওঁ। সেইটো যোনটো টেণ্ট আছে আপোনাৰ আগত, সেই টেণ্টত আপুনি যদি থাকে তাৰ কেম্পটোৰ নাম হ'ল চনকা বিচ কেম্প। চনকা বিচ কেম্পত যদি আহে তেন্তে আপোনাৰ পাৰ পাৰ্চন হ'ব 1500, আৰু ভাগৰ লাগিছে বালিত খোজকাঢ়ি, পাৰ পাৰ্চন হ'ব আপোনাৰ 1500, আৰু তাত আপোনাৰ ডিনাৰ আৰু ব্ৰেকফাষ্ট ইনক্লুড থাকিব। আৰু তাত যদি আপুনি নিজৰ ফালৰ পৰা কেম্প লৈ আহে তেন্তে আপুনি তাত 1000কৈ দিব লাগিব এজনৰ, মানে দুজন আহিলে 2000। তাত আপুনি ডিনাৰ, ব্ৰেকফাষ্ট, বনফায়াৰ চব পাব। আৰু বাকীকেইটা কেম্পৰ মই সুধি দিম, আৰু আপোনাক গোটেইকেইটা কেম্পৰ এটা আপোনাৰ অভাৰঅল ভিউ দেখাই দিম, কোনটো কেম্প কেনেকুৱা হয়, কিমান ধুনীয়া হয়। আৰু তাৰ আগতে ব'লক আমি ছানছেট হ'ব এতিয়া, ছানছেটৰ আপোনাৰ বেষ্ট ভিউ পইণ্টটো দেখাওঁগৈ। চাওক ছানছেট হৈ আছে, পাহাৰখনৰ চাইডে কিমান ধুনীয়া লাগিছে ছানছেট। আৰু আপুনি ইয়াত আহিলে ছানছেট চাবলৈ মই যোনটো কৈছিলোঁ বহুত ধুনীয়া, য'ত মানে চাব পাৰিব আপোনাৰ এইখন জেগাত। চাওক আপোনাৰ যোনটো মহাবাহু কেম্প বুলি কৈছোঁ, মহাবাহু কেম্প ছাইডৰ পৰা চিধা আহি পেলাই আপোনাৰ ইয়াত ব'ট ৰাইড কৰিব পাৰিব। ব'ট ৰাইডৰ কাৰণে আপোনাৰ পাৰ হেড 50কৈ হয়, আৰু ব'ট ৰাইডৰ য'ত কৰে সেইখন জেগাতে আপুনি এইখন জেগাৰ পৰা ছানছেট বহুত ধুনীয়াকৈ চাব পাৰিব। আৰু আগত গ'লে আপুনি ছানছেট ইমান ভালকৈ নহ'ব, এইখন জেগাত ধুনীয়াকৈ চাব পাৰিব। আৰু চাওক এয়া কিমান ধুনীয়াকৈ আহিছে ছানছেট ইয়াত। আৰু এটা কথা, বহুতে মোক সুধিছিলে যে ইয়াত যদি আহোঁ টয়লেটৰ কাৰণে কি হ'ব। আপোনাৰ টয়লেটৰ চিন্তা কৰিব নালাগে, ইয়াত আপোনাৰ জেগাই এনেকৈ আপোনাৰ বেৰা দি পেলাই টয়লেট বনাই থোৱা আছে।
আৰু আপোনাৰ কেম্প ছাইডৰ য'ত কেম্প আছে কেম্পৰ নিজৰ প্ৰতিটো কেম্পৰ নিজৰ আপোনাৰ টয়লেট আছে। এয়া চাওক আপুনি ব'ট ৰাইড, ইয়াত ব'ট ৰাইড কৰিব পাৰিব। ৰিকি পাগল হ'ল। মই যেতিয়া ইয়াত ফাৰ্ষ্ট কেম্পিং কৰিব আহিছিলোঁ, মই আজি অহা এমাহ বেছি হ'ল। আপোনাৰ মই আহিছিলোঁ নৱেম্বৰৰ 13-14 তাৰিখে। তেতিয়া আপোনাৰ জেগাটো বহুত চাফা আছিল। তেতিয়া আপোনাৰ ইমান কেম্প বহা নাছিলে আৰু এইবিলাক চাইডে ইমান ঘৰ আৰু মানুহ নাছিলে। তেতিয়া আপোনাৰ ইমান হোৱা নাই আৰু তেতিয়া আপোনাৰ পানীখিনিও বহুত চাফা আছিলে। কিন্তু এতিয়া আপোনাক দেখাওঁ, পানীত চাওঁ আপুনি জেগাই চব প্লাষ্টিক পৰি আছে। প্লাষ্টিক, পানী বটল, গিলাচ, পলিথিন আৰু কণী বাকলি বহুত কিবা কিবি পৰি আছে। আৰু আপুনি যদি আহে তেন্তে প্লিজ ইয়াত আপুনি প্লাষ্টিক পলিথিন নাপেলাব। লগত পাৰিলে লৈ নাহিবই, আৰু যদি আনেও তেন্তে আপোনাৰ লগত লৈ যাব, আকৌ ঘৰত পেলাব, নহ'লে পুতি থ'ব ঘৰৰ ওচৰত। কিন্তু ইয়াত পেলাই থৈ নাযাব। ইয়াত আপোনাৰ চাবচোন, দেখাওঁ কিমান বেয়া হৈ আছে জেগাটো দেখাত। ছানছেটটো আছে বাৰু ধুনীয়া। তাৰ বাহিৰে আপোনাৰ ইয়াত চাওকচোন, ইয়াত চাওক বটল, চাওক প্লাষ্টিকৰ বটল, ডিছ, দেখিছে ইয়াত চাওক চব প্লাষ্টিকে ভৰ্তি। ৰিকি ক'ত গৈছা? না মই নাওখন উঠোংগে, নাওলে। মই ভাবিছিলোঁ যে এইখন নাৱত যাওঁ উঠোংগে, কিন্তু বোকা চব, যাব নোৱাৰি, বোকা, জোতা লেতেৰা হ'ব। আৰু মই এতিয়া ইমান ঠাণ্ডা পানীত ভৰি ধুব মন নাই। লাহে লাহে আহিলাম, স্পীডত আছো, চাওঁ স্পীডত কি হ'ল তাকে কৈছো, তই ওপৰলে স্পীডত এনেকে স্পাইডাৰমেন বনি গলি নেকি? এইটো বিশ্বমেন, স্পাইডাৰমেন ঠাইখন ল'ব। কি হৈছে? কি নিমখ চিমখ ওলাইছে নেকি? ব্ৰহ্মপুত্ৰৰ বালিত নিমখ ওলাইছে? ভাগৰ লাগিছে। এতিয়া মই আপোনালোকক অ'কে, মই যোনটো কৈছিলোঁ মহাবাহু কেম্প ছাইডত মই সুধিছিলোঁ যে আপোনালোকৰ স্পেচিয়েল অকেজন কিবা হ'ব নেকি? সিহঁতে কৈছে যে 31st সিহঁতৰ তেনেকুৱা প্ৰগ্ৰাম নাই একো। কাইলৈ 31st সিহঁতৰ আপুনি তাৰপিছতে হেৰিত থাকিব, সিহঁতৰ প্ৰগ্ৰাম থাকিব, কি কৈছে নেকি? মাঘ বিহু উৰুকাৰ দিনাখন সিহঁতৰ প্ৰগ্ৰাম আছে মহাবাহু কেম্প ছাইডত। বাকীকেইটাত মই সোধা নাই এতিয়ালৈকে। মহাবাহু কেম্প ছাইড মাঘ বিহু উৰুকাত আপোনাৰ ছিংগাৰ আহিব 2জন। আপুনি যদি আহে কেম্প কৰিবৰ কাৰণে তাৰ আগতো আহিব পাৰে। যদি আপুনি উৰুকাৰ দিনাখন আহে তেন্তে উৰুকাৰ দিনাখন ভাল পাব। ইয়াতে আপোনাৰ স্পেচিয়েল প্ৰগ্ৰাম হ'ব যিহেতু। বাকীকেইটা কেম্পতো হ'ব চাগে। আৰু ইয়াত আহিলে আপোনাক মই কৈছিলোঁ স্পৰ্টছ, আপুনি ব'ট ৰাইডিং কৰিব পাৰে, আপোনাৰ নাৱত ঘূৰাব আপোনাক এক পাক। তাত আপোনাৰ পাৰ হেড 50K ল'ব। তাৰ বাহিৰে ইয়াত আপোনাৰ প্ৰতিটো কেম্পতে আপুনি আহিলে তাত ক'ব আপোনাৰ ভলীবল, বেডমিণ্টন নাইবা ফুটবল থাকে। সিহঁতৰ কেম্পৰ পৰা আপোনাক ফুটবল খেলিব দিব, ভলীবল, বেডমিণ্টন চব পাৰিব। আৰু তাৰ লগতে আপোনাৰ আগৰ যোনটো কেম্প কৈছিলোঁ ডলফিন ইক' কেম্প, তাত আপোনাৰ হৰ্চ ৰাইডিং আছে। তাৰ বাহিৰে আৰু এটা কেম্পত ইয়াতে আপোনাৰ হৰ্চ ৰাইডিং আছে। মহাবাহু কেম্পতো আপোনাৰ হৰ্চ ৰাইডিং আছে। কেম্পৰ নহয়, আপোনাৰ ইয়াত লোকেল মানুহে হৰ্চ ঘূৰাই লৈ থাকে, তাত আপুনি কৰিব পাৰে। আৰু তাৰ বাহিৰে আপোনাৰ যোনটো ইয়াৰ মেইন চনকা ইক' কেম্প হয়, তাত আপুনি ATV ৰাইড কৰিব পাৰে। তাত ATV ৰাইডৰ ফেচিলিটি আছে। আপোনাৰ 400 to 500 মানৰ ভিতৰতে ল'ব আপোনাৰ। মোৰ এতিয়া ইমান এটা মনত নাই, ইয়াৰ আগৰবাৰ আহোঁতে আমি সুধিছিলোঁ তেতিয়া আপোনাক 400 কৈছিল নেকি। এবাৰ যিহেতু লকডাউনৰ পিছত চব বস্তু দাম বাঢ়ি গ'ল, তাৰো বাঢ়িব চাগে, আপোনাৰ 500 হ'ব। তাত আহি পেলাই আপুনি এক পাক ঘূৰিব পাৰিব। এক পাক মানে আপোনাৰ 10-15 মিনিটৰ ভিতৰত ধৰক।
আৰু এতিয়া ব'লক আপোনাক মই বাকীকেইটা কেম্পৰো সুধি দিওঁ ক'ত কিমান দাম হয় আৰু প্ৰতিটো কেম্পৰে আপোনাৰ নম্বৰ আপোনাৰ ডিছক্ৰিপশ্যনত থাকিব আপোনাৰ তাৰপৰা নম্বৰ লৈ আপুনি কল কৰিব পাৰিব অহাৰ আগলৈকে এইটো হ'ল আপোনাৰ কেম্প চনকা ভেলী আৰু ইয়াত আপোনাৰ বুফে ছিষ্টেম হয় ইয়াত আপোনাৰ ডাইনিং টেবুল আছে তাৰপৰা এয়া চাওক কেম্প চাইট ইয়াৰ এইটো হ'ল ইয়াৰ কেম্প চাইট ইয়াত ৰাতি হ'লে ভাল লাগে চবফালে লাইট লগাই দিয়ে পূৰা ধুনীয়া এটা পৰিৱেশ হয় আৰু ৰাতি আপোনাৰ মানুহৰ চিঞৰ বাখৰ ইমান নাথাকে ভিৰ ভাৰ নাথাকে সেইটো কাৰণে বেছি ভাল লাগে আৰু ইয়াত যদি আপুনি কেম্প যদি ভাবিছে যে আপুনি ৰাস্তাটো যিটো ওচৰতে আছে ৰাস্তাৰ ওচৰত যদি আপুনি কেম্প কৰিব বিচৰা নাই তেন্তে আপোনাৰ ইয়াৰ পৰা কেম্প নি পেলাই আপোনাৰ আগলৈ তাতো লগাই দিব কেম্প আপোনাৰ খুচিমতে য'ত কৰিব বিচাৰে আৰু মই যোনটো ক'লোঁ ইয়াতে চনকা ভেলী কেম্পত আপোনাৰ পাৰ নাইট হ'ল 1500 আৰু ইয়াত মই এটা কথা ভাল পালোঁ ইয়াত আপোনাৰ বুফে ছিষ্টেম হয় আপুনি নিজে লৈ পেলাই নিজে খাব পাৰে খোৱা টাইমত ডিনাৰ আৰু ব্ৰেকফাষ্ট ইয়াতো ছেম 1500 আপুনি ডিনাৰ পাব প্লাছ ব্ৰেকফাষ্ট আৰু ৰাতি বনফায়াৰ আৰু লগতে ষ্টে চ' ব'লক এতিয়া নেক্সট কেম্পত যাওঁ আমি আছোন তই এইটো হ'ল আপোনাৰ চনকা বিচ কেম্প এইটো চাওক মহাবাহু কেম্প চাইট এতিয়া চাওক চাওক কি ধুনীয়াকৈ লাইট লগাই সজাই থোৱা আছে এইটো হ'ল আপোনাৰ মহাবাহু কেম্প ইয়াত চাগে খ্ৰীষ্টমাছৰ বাবে খ্ৰীষ্টমাছ ট্ৰি জাউ বনেৰে ধুনীয়া লাগিছে চাওক এইটো হ'ল আপোনাৰ মহাবাহু কেম্প চাইট এয়া এওঁলোকৰ কেম্প ইয়াতে ভাবক ৰাতি আপুনি ষ্টে কৰিছে কেম্পত ইয়াতে বনফায়াৰ হ'ব বনফায়াৰ জেগা আছে চাৰিওফালে চকী লগাই বহিছে মিউজিক লাগি আছে কি ধুনীয়া এটা পৰিৱেশ হ'ব চাওক ধুনীয়া পৰিৱেশৰ কথা কৈ লাইটটো বন্ধ কৰি দিলেও চ' মই এতিয়া আছোঁ মহাবাহু কেম্পত ইয়াত আপোনাৰ যোনটো দেখালোঁ আপোনাৰ নম্বৰখিনি পাব আৰু এটা কেম্প আছিলে জাংগুল কেম্প যোনটো মই নৱেম্বৰৰ 13-14 তাৰিখে আহি পেলাই ইয়াতে কেম্পিং কৰিছিলোঁ সেইটো আপোনাৰ একে লাষ্টত আছিলে তাৰলৈ এতিয়া নগ'লোঁ যিটো আন্ধাৰ হৈ গ'ল যাব নোৱাৰিলোঁ কিন্তু তাৰ ভিডিঅ' আপোনাৰ নম্বৰ আছে মোৰ তাত তাৰ আৰু ভিডিঅ' মই ইয়াৰ আগৰবাৰ যেতিয়া মই কেম্পিং কৰিছোঁ তেতিয়া তাৰ মই সৰু ভিডিঅ' ক্লিপ কেইটামান আছে সেইকেইটা আপোনাৰ সোমোৱাই দিম সেইকেইটা চাব কেম্পকেইটা চ' বাই নেক্সট ব্লগত আকৌ লগ পাম চি এইকেইটা চাওক আমাৰ কেম্প আজি ৰাতি আমি ইয়াত থাকিম এইটো আমাৰ কেম্প আৰু এইটো লগৰকেইটাৰ কেম্প এয়া চাওক ইয়াৰ পৰিৱেশ